গুড মৰ্নিং সকলোকে নমস্কাৰ হিমাশ্ৰী অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে আৰু এতিয়া বনাই আছোঁ চাহ ৰাতিপুৱা এতিয়া 8:30 মানে বাজিলে আজি স্কুল বন্ধ মানে একচুৱেলি বন্ধৰ কাৰণে আজি দেৰি হ'ল উঠোতে 8:30 মানে বাজি গ'ল এতিয়া কাপোৰ ধুব আছোঁৱে আৰু এতিয়া ভাবিছোঁ প্ৰথমতে পিঠাখিনি বনাই চাহখিনি খাই লওঁ ইপিনে আৰু গুণগুণ আৰু পুতুক অকণমান পঢ়িব দিছোঁ আৰু দেখিছেনে এই গুণগুণ পঢ়ি আছে এনেকৈ গুণগুণ আৰু পুতু পঢ়ি আছে আৰু এইখিনি মই পিঠা বনাই আছোঁ আৰু আগতে বনাইলোঁ তাৰপিছত লগ পাই আছোঁ আৰু তাৰ পৰা পঢ়িব লাগে নে এনেকৈ খেলি থাকিব লাগে হা কি কৰিব লাগে কোৱাচোন কি কৰিব লাগে খেলি থাকিব লাগে নে পঢ়িব লাগে লিখি আছা হয় নেকি লেখা বুলি কয় খেলি খেলি লিখিব নালাগে ভালদৰে পঢ়া এতিয়া দালিখিনি ইয়াতে বহাই দিছোঁ যিহেতু দুপৰীয়া হ'বই আৰু জুইত দালি বনাই খাই বহুত ভাল লাগে ইপিনে ভাতটো বহাই দিম আৰু ইয়াতে দালি ভিজাই থৈ দিছোঁ দালিখিনি আজি পিচিম বুলি ভাবিছোঁ কেতিয়াবা দালি পিচা খাব ইমান মন যায় আৰু দুপৰীয়া কি বনাওঁ আপোনালোক দেখাই থাকিম কমেণ্টত সুধিছিলে মই চৌকাটো ক'ত বনাইছোঁ আৰু চৌকাটো মই গাঁৱত বনাই আনিছিলোঁ গাড়ীত এনেকৈ উঠাই লৈছোঁ আৰু সঁচাকৈ বহুত মানে ভাল আৰু এনেকৈ এটা চৌকা থাকিলে কেতিয়াবা বনাব মন গ'লে মানে বনাব পাৰি আৰু চৌকাৰ বা জুইত বস্তু বনাই খাই কিমান ভাল লাগে আপোনালোকেও জানে মই কিন্তু বহুত ভাল পাওঁ এনেকুৱাকৈ খাই আৰু তাৰপিছত বনাই আছোঁ এতিয়া বেলৰ চৰবত আৰু আপোনালোকে এইবাৰ খালেনে এনেকৈ আৰু মই কিন্তু হাতেৰে এনেকৈ সেই কৰোঁতেই বেলৰ চৰবত বনালে কাৰণ যিহেতু ভিতৰত বহুত এইবোৰ থাকে আৰু কিমানো চামুচেৰে সেই কৰি থাকিম এনেকৈ হাতেৰে আৰু মুচি মাৰি দিওঁ আৰু এতিয়া আমি গৈ আছোঁ কেৰেটি ক্লাছত পুতুক থ'বৰ কাৰণে অকণমান দেৰি হ'ল শুই গ'লোঁ তাৰ কাৰণে আৰু এতিয়া পুতুক থৈ আহোঁ আৰু ইয়াৰে ৰাস্তাটো অকণমান আৰু এইজনীক দেখিছেনে আগে আগে পূৰা দৌৰি থাকে আৰু হাতৰ পৰা এতিয়া এইবিলাক মেইন ৰাস্তা আজি পূৰা খালী পথ যে গুৱাহাটীত মানুহে নোহোৱা হৈ গৈছে একদম ৰাস্তা খালী দেখিছেনে একদম এনেকুৱা হ'লে গুৱাহাটীখনত ভালে লাগে বাৰু গাড়ী মটৰ এনে কি চাব দুনিয়াৰ গাড়ীয়ে হয় এতিয়া ক্লাছত আহি পালোঁ তাই একদম দৌৰি দৌৰি ওপৰত গৈছে এতিয়া মই লাহে লাহে গৈ আছোঁ ওপৰলৈকে আৰু যি উৎপাত ভাবিছে ছাৰ আহিছে অকণমান দেৰিয়ে হৈ গ'ল শুই থাকিলোঁ যে সেইটো কাৰণে আৰু এতিয়া ওপৰলৈকে যাওঁ মই আৰু অকণমান দেখাম আপোনালোকক কেৰেটি কেনেকৈ কৰে